Welcome to Fino Bank. আজি মই গৈ আছো Fino Bankত মাইনৰ একাউণ্ট কেনেকৈ খোলে। প্ৰথমতে আমি ফিনোমেট্ৰা এপছত গৈ আমাৰ আইডি পাছৱৰ্ড দি লগইন কৰিছো ফিনোমেট্ৰাটো প্ৰথমতে ইউজাৰ নেমটো দিব, পিছত পাছৱৰ্ড দি লগইন কৰি আপোনাৰ ইয়াত চাৰ্চ কাস্টমাৰৰ মোবাইল নম্বৰ চাৰ্চ কৰি ওপেন এচিড বুলি ক্লিক কৰিব। ইয়াত 7 ধৰণৰ একাউণ্ট আহি যাব। এতিয়া আমি ভৱিষ্যত সেভিং একাউণ্টটো এটো মাইনৰ একাউণ্ট হয়, এটো সিলেক্ট কৰিলো আৰু কম্বো প্লেটিনাম ৰুপে কাৰ্ডটো সিলেক্ট কৰিলো। ডু ইউ ৱান্ট টু সেটিং ইয়েস কৰিলো। ইকেৱাইচিত ক্লিক কৰিলো। ইউআইডি নাম্বাৰ আধাৰ নাম্বাৰ মাৰিলো। কাস্টমাৰৰ আধাৰ নাম্বাৰটো মাৰি আমাৰ টিক্স বক্স যেটো আছে টাচ কৰিলো। অথেন্টিকেশনত ক্লিক কৰিলো। যদি ফিংগাৰ নাহে ক্যাপচাৰ টেষ্ট কৰি লব, ডিভাইসটো কানেক্ট কৰি লব, ওটিজি অন কৰি লব। ঠিক আছে, মই এতিয়া এয়া অথেন্টিকেশন টাচ কৰিছো। ফিংগাৰ লাইটিং আহি গৈছে। ফিংগাৰ লাইটিংটো আহাৰ পিছতে কাস্টমাৰৰ ফিংগাৰটো লৈ ললো। ফিংগাৰটো লোৱাৰ পিছতে কাস্টমাৰৰ ফুল ইনফৰমেশন আহি গৈছে। ফাদাৰ্স নেম, মাদাৰ্স নেম দি দিব। কাস্টমাৰৰ ফাদাৰ্স নেমটো দিয়াৰ পিছতে তলত মাদাৰ্স নেম যিবোৰ মেন্ডেটৰি হয় মেন্ডেটৰিবোৰ দি দিব। তাৰ পিছত কাস্টমাৰৰ ষ্টুডেন্ট বুলি সিলেক্ট আহিব, সৰু মানুহ হলে। ঠিক আছে, তো ষ্টুডেন্ট আৰু আধাৰ এড্ৰেছ আৰু যদি সেম আছে তেনেহলে সেম আধাৰ এড্ৰেছ দি দিব। তাত অলপ স্ক্ৰল ডাউন কৰিব, ডাউন কৰি গাৰ্জেন ফাদাৰ সিলেক্ট কৰিব। তাত টেক্সট বক্স লগাই দিব। তাৰ পিছতে যে গাৰ্জেন মোবাইল নাম্বাৰ প্ৰথমতে যেটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো আকৌ দি দিব। মই দি আছো গাৰ্জেন মোবাইল নাম্বাৰ। দিয়াৰ পিছতে ওকে ক্লিক কৰিব। এনেকুৱা অপশন আহিব, নেক্সট কৰিব। নেক্সট কৰাৰ পিছতে মোবাইলত এটা ওটিপি আহিব। এই ওটিপিটো আমি চাই ফিল কৰি দিলো। দেখিনে অথেন্টিকেশনত টাচ কৰিলো আৰু এটা ফিংগাৰ লৈ ললো। লৈ সাবমিটত ক্লিক কৰিলো। এতিয়া ফৰ্ম 60 ফিল আপ কৰিলো। মাইনৰ একাউণ্ট পেন কাৰ্ড নাই যদি ইয়াত নো ক্লিক কৰিব। নো ক্লিক কৰাৰ পিছতে এনুৱেল এগ্ৰিকালচাৰেল ইনকাম দিব 100 তলতো দিব। দেখিনে এনেকে নেক্সট কৰিব। FSCTA ডিক্লাৰেশন টাইম ট্যাক্স ৰেসিডেন্ট অফ ইন্ডিয়া কৰি দিব। আই একসেপ্টত নেক্সট কৰিব আৰু নমিনি ডিটেইলছ দিব। নমিনি এতিয়া মাদাৰ্সক দিব। গাৰ্জেন যদি ফাদাৰ্সক দিয়ে নমিনি মাদাৰ্সক দিব লাগিব। এটা কথা মনত ৰাখিব, যদি নমিনিৰ গাৰ্জেন হিচাপে যদি ফাদাৰ্স দিয়ে তেনেহলে মাদাৰ, এইটো বস্তুত যদি গাৰ্জেন ফাদাৰ্স দিয়ে তেনেহলে মাদাৰ্সক নমিনি দিব লাগিব। ঠিক আছে, মাদাৰ্স দিলো আৰু টাচ কৰিলো। ইয়াত এনুৱেল ইনকাম দি দিম। টোটেল আৰ্নিং মেম্বাৰ 1 দিলো আৰু ইনকামটো দি দিলো। মোৰ হিচাপ মতে 10 পৰা 15,000 ওপৰত নিদিহে ভাল, কিয় মাইনৰ একাউণ্ট এটো যদি আছে দি দিব। পেন কাৰ্ড থাকিলে আৰু কিট নাম্বাৰটো বহাব দিছে। এটো কিট নাম্বাৰ এটো পাব। ইয়াত কম্বো এটো হল কিটৰ সিৰিয়াল নাম্বাৰ। এটো কম্বো কিট হয়। আমি কিটৰ নাম্বাৰটো এতিয়া মাৰি আছো। কিটৰ নাম্বাৰটো মাৰাৰ পিছত অলপ ৰানিং হ'ব, এনে সাকসেসফুলি হৈ যাব। ওকে কৰিব। ওকে কৰাৰ পিছতে আই একসেপ্টত ক্লিক কৰিব। ওটিপি আহিব মোবাইলত। ওটিপি এতিয়া আমি ফিল কৰি দি আছো। এনেকৈ আহিব। নেক্সট ওটিপিটো FSCT আকৌ অথেন্টিকেশন লৈছো। কাস্টমাৰ ফিংগাৰটো এতিয়া লৈ লম। লৈ কিনে সাবমিট ক্লিক কৰি সাবমিটত ক্লিক কৰাৰ পিছতে আকৌ এটা ওটিপি আহিছে। ওটিপিটো আমি ফিল কৰি দিছো। ফিল কৰি দিয়াৰ পিছতে ইয়াত আই গিভ মাই কনসার্ন দিব। ইয়াত আই হিয়াৰ বাই দিব। ইয়াত আই একসেপ্ট টার্মস এন্ড কন্ডিশন দিব। তিনিটা টাচ কৰিব। কৰাৰ পিছতে আকৌ অথেন্টিকেশনত টাচ কৰিব। কৰাৰ পিছতে আকৌ কাস্টমাৰৰ ফিংগাৰটো লৈ ল'ব। লৈ লোৱাৰ পিছতে ইয়াত লাষ্ট ফাইনাল ফিংগাৰ হয়। এটো একাউণ্ট ওপেনিং ইজ বুলি এটা ওটিপি আহিছে। সেই ওটিপিটো ফিল কৰি দিছে। থ্যাংক ইউ ফৰ ওয়াচিং। অল দ্য বেষ্ট। প্লিজ সাবস্ক্রাইব দিস চ্যানেল।